নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ কালি যেটো মই এভেক ষ্টেকিংৰ বিষয়ে কৈছিলো ৱেবছাইটৰ বিষয়ে যে আপুনি ডলাৰ আৰ্ন কৰিব পাৰিব কেনেকৈ কৰিব পাৰিব আৰু মই 24 ঘণ্টাৰ পাছত উইথড্ৰল কেনেকৈ লগাব পাৰিব সেইটো মই আজি উইথড্ৰল কৰিলো ঠিক আছে মই উইথড্ৰলটো আপোনালোকক দেখাম মই লাইভ স্ক্ৰীন ৰেকৰ্ড কৰিবলৈ পাহৰি থাকিলো সেইটো কাৰণে মই কাইলে আকৌ এটা উইথড্ৰল কৰি দেখাই দিম আজি মই $3 উইথড্ৰল কৰিছো মানে ইণ্ডিয়ান ৰুপিছত হ'ব 280 টকা 285 এনেকুৱা ওচৰচি হ'ব আৰু যেহেতু ফ্লেক্সিবল হৈ থাকে তো ডলাৰ প্ৰাইচটো সেইটো কাৰণে মানে সঠিক এটা প্ৰাইচ ক'ব নোৱাৰিম মানে পইচাটো আয়নাত ক'ব নোৱাৰিম আৰু সেইটো কাৰণে মই $3 উইথড্ৰ কৰিছো আৰু ইয়াৰ প্ৰসেসখিনি মই আজি আপোনালোকক দেখাম কেনেকৈ কি কৰিব লাগে আৰু মই উইথড্ৰলটো প্ৰুফ দেখাম আৰু আপোনালোকে কৰে নকৰে সেইটো আপোনালোকৰ কথা কিন্তু মই এটো ক'ব বিচাৰিছো যেটো যিকোনো কোম্পানী নতুন অৱস্থাত যদি আহে ৱেবছাইটে হওক বা কোম্পানী হওক যিয়ে নহওক আপোনাৰ কমসে কম এমাহ দুমাহ তিনিমাহ কমসে কম চলিবই আৰু এটো নতুনকৈ আহিছে সেইটো কাৰণে আপোনালোকে কৰিব পাৰে বৰ্তমান আজি মই প্ৰুফ হিচাপে দেখাব পাৰিম উইথড্ৰল পাইছো উইথড্ৰ কৰিছো আৰু ইয়াত কোনো এবোৰ ৰেফাৰেল প্ৰগ্ৰামৰ সিস্টেম নাই আপোনালোকে যদি নিজে কৰে পইচা পাব আৰু তাৰ লগত কোনো মতলব নাই ঠিক আছে ৰেফাৰেল লগত মই দেখাই দিছো কেনেকৈ কি কৰিব লাগে এটা দেখাই দিম ইয়াত মই দেখাইছো দেখিছে মোৰ $20 টোটাল ষ্টেকড হৈ আছে মানে ষ্টেকিং লাগি আছে আৰু মই ব্ৰোকাৰেজত $3 আহিছিলে সেইটো মই উইথড্ৰ কৰিলো সেইটো দেখাম অলপ টাইম ৱেইট কৰক আৰু যদি আপুনি একদম মিনিমাম কমকে হলো যদি কৰিব বিচাৰে একদম কমকে কৰিব যদি বিচাৰে $9 মানে 900 800 850 এনেকুৱা ওচৰচি হ'ব ডিপোজিট কৰিব পাৰে আপুনি ৰিচাৰ্জ কৰিব পাৰে ঠিক আছে ডিপোজিট কৰিব পাৰে আৰু তেতিয়া আপুনি যদি 900 বা 800 850 रुपीस আপুনি ডিপোজিট কৰে তেতিয়া পাৰ ডে পাব আপুনি 9% আৰু 24 আৱাৰ্ছত $0.81 কে পাব আৰু 1 ডে 0.81 ঠিক আছে এদিনত 0.81 কে পাব আৰু যদি এটো আজদাল অলপমান 1 মিনিট টানি দিয়ে 1 মিনিটৰ টাচ হোৱা নাই কি কাৰণে আৰে 1 মিনিট ৰ'ব দেই এটো মোৰ টাচ হোৱা নাই কি কাৰণে মই ধৰিব পৰা নাই মই 1 মিনিট দেখাই আছো ৰ'ব আৰু যদি আপুনি এটো $20 কৰে ইয়াত আপুনি এডিট কৰিব পাৰিব $20 বা $15 যদি মইটো $20 কৰিছিলো ঠিক আছে যদি $20 কৰে ইয়াত আপুনি 28 দিনৰ বাবে 1 মিনিট 28 days মানে এমাহৰ বাবে আপুনি যদি $20 কৰে এমাহৰ বাবে পাব $84 টোটাল আৰ্নিংটো আৰু 24 আৱাৰ্ছৰ পাছত পাব $3 মানে এদিনত $3 কে দিছে 280 টকা মান কে দিছে ঠিক আছে আৰু পাৰ ডে 15% মানে আপোনাক মই কিমান উলিয়াই দেখাই দিছো পাৰ ডে 15% মানে আপুনি যদি $20 ডিপোজিট কৰে মই কৰিবলৈ কোৱা নাই দে আপোনাৰ ক্ষমতা অনুযায়ী হে কৰিব কিন্তু ই ডিপোজিটটো মানে $9 একেবাৰে কম কৰিব পাৰিব $9 মানে 850 870 860 এনেকৈ কৰিব পাৰিব আৰু তেতিয়া যেনিবা কমকে পাব কো বেছিকৈ কৰিলে বেছি পাব পাৰ্সেন্টেজটো ওপৰত কম কৰিলে একেবাৰে মিনিমাম যদি $9 কৰে তেতিয়া 9% পাব আপুনি আৰু $20 কৰিলে 15% পাব মই $20 কৰিছিলো 15% হ'ব আপোনাৰ $3 ঠিক আছে ইয়াতো ঠিকই দেখাইছে $3 মই আজি দিছে উইথড্ৰল মই কৰিছো কালি কৰিছিলো আৰু মই স্ক্ৰীন ৰেকৰ্ডটো কৰিবলৈ পাহৰি থাকিলো নেক্সট বাৰ মই কাইলে স্ক্ৰীন ৰেকৰ্ড কৰি আপোনালোকক প্ৰুফ একদম দেখাই দিম ঠিক আছে আৰু ষ্টেকিং ইয়াত ক্লিক কৰিব লাগে বস ষ্টেক হৈ যাব মই অলৰেডি ষ্টেকিং কৰা আছে ডেইলি ইনকাম $3 দেখিছে এটো আৰ্নড $3 মই কৰিলো অলৰেডি আৰু ইয়াত তলত আছে আপোনাৰ 1 মিনিট তলত আছে ষ্টেক এমাউন্ট 20 USDT ষ্টেকিং ডেজ 28 ডেজ আৰু ষ্টেকিং প্ৰফিট 15% ROI ঠিক আছে আৰু মই যেটো উইথড্ৰল কৰিছিলো সেইটো মই দেখাই দিছো 1 মিনিট ইয়াত তিনডাল ডট গলো আসত তাৰ পিছত আহিলো হিষ্ট্ৰীৰ পিছত আহিলো ব্ৰোকাৰেজ ৱালেট ঠিক আছে এটো দেখিছে যেটো মোৰ $3 মই উইথড্ৰল ডেডিকেশন ঠিক আছে উইথড্ৰল ডেডিকেশনত আপোনাৰ এটো শো কৰি আছে $3 উইথড্ৰল কৰিলো আজি এই অলপ আগত মই 5 মিনিটৰ আগত উইথড্ৰল কৰিছো কিন্তু মই স্ক্ৰীন ৰেকৰ্ড কৰিব পাহৰি থাকিলো মই আপোনালোকক প্ৰুফো দেখাই দিছো মোৰ যেটো বাইনান্স একাউন্ট যেটো ডলাৰ যে লব পাৰি ডলাৰ যেটো এপছত লব পাৰি তালে মই দেখাই দিছো আৰু তাৰ পৰা আপুনি বেংকত ডাইৰেক্ট উইথড্ৰল লব পাৰিব ঠিক আছে মই ক্যামেৰাটো অন কৰি একবাৰ দেখাই দিছো ঠিক আছে মই মাইকটো লগাই লৈছো ৰব
1 মিনিট ষ্টেকিং হিষ্ট্ৰীটো দেখালোঁ আপোনালোকক $3 আৰু মই লাইভ প্ৰুফ দেখাইছোঁ মই কেনেকৈ লৈছিলোঁ কেমেৰাটো অন কৰিছোঁ আৰু ইয়াত দেখাইছোঁ আপোনাক ভিডিঅ'ত এইটো মই দেখিছে মোৰ 1 মিনিট মই এইটো মোবাইলত আছে বাইনান্স আৰু ইয়াত মই $76 অলৰেডি আছে মানে তাৰ আগত $73 আছিলে ঠিক আছে আৰু ইয়াত কমপ্লিটত আপোনাৰ যি হিষ্ট্ৰীত দেখাই দিছোঁ কমপ্লিট দেখিছে ক্ৰিপ্টো ডিপজিট $3 এইটো দেখিছে ক্ৰিপ্টো ডিপজিট $3 মই অলৰেডি $3 ইয়াত ডিপজিট 5 মিনিট মানৰ আগত কৰিছিলোঁ এইটো কমপ্লিট দেখাইছে এইটো দেখিছে আগৰখিনি $21 এইখিনি বাদ দিয়ক এইটো আগৰ ডিপজিট কৰা $3 টো যিটো দেখিছে $3 এইটো হয় কমপ্লিট হৈছে আৰু টাইম চক 2025/4/24 9:40 হৈ আছে ঠিক আছে সেইটো সময়ত মই ডিপজিট কৰিছিলোঁ আৰু টোটেল মই আছে $76 ঠিক আছে তেনেকৈ আপুনি কৰিব পাৰিব আৰু আপোনাৰ ওপৰত কথা মই ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেইটো মই ভিডিঅ' আনিম আজি মই প্ৰুফটো দেখালোঁ ঠিক আছে